हेलो एवरीवन अस्सलामु आलैकुम नमस्कार আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে বৰ্তমান আমাৰ ভাল তেন্তে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিলোঁ ইমানেই ঠাণ্ডা পৰিছে নহয় এইকেইদিন বহুত ঠাণ্ডা পৰিছে বৰষুণো দি আছে বাৰু বাহিৰত বহুত বেয়া কৰিছে বতৰটো এয়া মোৰ বিছনা পাতি পৰা হোৱাই নাই পাৰিম আৰু এতিয়া কাম বন একো হোৱাই নাই কৰি ল'ম এতিয়া কাম বনবিলাক চাই ভিডিঅ'টো শেষলৈকে মই ৰাতিপুৱা চাহ খোৱা হোৱাই নাই মই এতিয়া চাহ খাব লৈছোঁ এই চাহকণ খাই লওঁ এয়া চাহকণ খাই লওঁ আমাৰ ৰাইজসকল উঠাই নাই ঠাণ্ডা বতৰ পাই এয়া শুই আছে আজি মানে সঁচাকৈ বহুত বেছিয়ে ঠাণ্ডা পৰিছে দেই বহুত ঠাণ্ডা পৰিছে ক'ৰবাত হেনো আজি বৰফো পৰিছে হেনো সেইকাৰণে বেছি ঠাণ্ডা হৈছে বৰফ পৰাৰ কাৰণে বহুত ঠাণ্ডা পৰিছে আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাবচোন ৰাতিপুৱা নাস্তা ৰুটি আজি বনোৱা হোৱাই নাই এয়া ভাবিছোঁ এয়া বনাই লওঁ ৰুটিকেইটা ৰাতিপুৱা উঠাও দেই বেটীহঁতৰ উইণ্টাৰ ভেকেশ্যন দিলে সেয়া ৰাতিপুৱা যিয়ে ঠাণ্ডা পৰিছে উঠিবলৈ এলাহে লাগে শুওঁতে দেৰিয়ে হৈ যায় সেই ৰুটি বনোৱাই হোৱা নাই এতিয়া ভাবিলোঁ ৰুটিকেইটা বনাই লওঁ वो साकू की बात सुनकर राजा को बहुत गुस्सा आया क्या ऐसा खजाना जो मैंने नहीं देखा है ऐसा खजाना योसाकू के আমি এতিয়া এয়া ৰুটি খাব লৈছোঁ এয়া हेलो गाइस আপুনি আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি আমাৰ ভিডিঅ'টো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আজি সঁচাকৈ বহুত ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা এতিয়া মোৰ এয়া বিচনা পাতি পৰা হৈ গ'ল ৰেডি এয়া ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে কিন্তু টিভি চাই আছে আকৌ দেই কিতাপ পঢ়ে টিভি চাই কিতাপ পঢ়ে এয়া চক টিভি চাই আছে টিভি চাই সেয়া কিতাপ পঢ়ি আছে মই এতিয়া সকলো কাম বন কৰি হৈ গ'ল তাৰপিছত গাও ধুই আহিলোঁ আহি পেলাই এতিয়া দুপৰীয়া ভাত বনাইছোঁ ভাতখিনি বনোৱা হৈ গ'ল এতিয়া চিকেনকণ বনাই লৈছোঁ ভাবিছোঁ আপোনালোকৰ আগতে অলপ দেখাই দিওঁ কিন্তু ৰেচিপি দিয়া নাই এনেই বনাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকুৱা লাগিছে জনাবচোন তাৰপিছত আমি এতিয়া ভাত খাম আৰু তেন্তে এতিয়া আমি ভাত খাই লওঁ দুপৰীয়া ভাত খোৱাৰ পিছত একেবাৰে ভিডিঅ' কৰা নহ'লে এতিয়া একেবাৰে সন্ধিয়া চাহ তাহ খাই জুইৰ ওচৰত বহিছোঁ ভাবিছোঁ আপোনালোকৰ লগতো কথা পাতোঁ তাৰপিছত এয়া আৰু জুইৰ ওচৰত বহি আছোঁ যি ঠাণ্ডা পৰিছে ইমান ঠাণ্ডা জুইৰ ওচৰত নবহাকৈ থাকিবই নোৱাৰি দেই এতিয়া আমি ৰাতি আৰু একেবাৰে ভাত খাব লৈছোঁ ভাত পানীয়ে খাই লওঁ আৰু এই ভাত খাই ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিম আৰু বহুত ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা
সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। সকলো ভালে থাকক, সুস্থ থাকক।